নমস্কাৰ। আজি এটা বিশেষ দিন। আজিৰ দিনটোত আমাৰ 1947 চনৰ 15 আগষ্ট দিনীয়া স্বাধীনতা দিৱস হিচাপে পালন কৰে। ঠিক এই হিচাপে আমাৰ গড়েশ্বৰ পৌৰসভায়ো আজি 76তম স্বাধীনতা দিৱসৰ প্ৰথম পতাকা উত্তোলন আমি কৰা হ'ল আৰু ইয়াত মই খুবেই আনন্দ পাইছোঁ। সকলো শিক্ষা অনুষ্ঠানৰ পৰা ধৰি আমাৰ জ্যেষ্ঠ নাগৰিকৰ পৰা ধৰি বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলে উপস্থিত থকাটো আমি দেখিছোঁ। হিচাপে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গড়েশ্বৰ পৌৰসভা বুলি ক'লে 8টা ৱাৰ্ড। এই 8টা ৱাৰ্ডৰ অধীনত যথেষ্ট কৰণীয় কাম আছে বুলি ক'ব পাৰে বিভাগীয়ভাৱে। যেনিবা যাতায়াতৰ ব্যৱস্থাখিনিও আমাৰ বৰ্তমানে হৈ উঠা নাই। এই ক্ষেত্ৰত HOPD হওক RIDF ফাণ্ডৰ পৰাই হওক বা যিকোনো আঁচনিৰ পৰাই হওক আমি এই যাতায়াতৰ ব্যৱস্থাপনা কৰাৰ সপোন ৰচিছোঁ। আৰু 6 ফাইনেন্সে হওক বা 15 ফাইনেন্সে হওক প্ৰতি দিশত যিখিনি আঁচনিবিলাক আহে এইখিনি আমি প্ৰথমতে নলাৰ পৰা যাতায়াতৰ ব্যৱস্থাৰ পৰা সেইখিনি প্ৰাধান্যভাৱে আমি আঁচনি ধৰিম বুলি ভাবিছোঁ। আমি যে অমৃত মহোৎসৱ এটা পালন কৰিছে, ইয়াত গড়েশ্বৰ সমষ্টিত আপোনাৰ পৰিষদীয় সমষ্টিত কিমানটা আঁচনি গ্ৰহণ কৰিছে? বৰ্তমানত আমি এই দিশৰ ক্ষেত্ৰত বৰ্তমান চৰ্চা বিশেষভাৱে হোৱা নাই। জাষ্ট এইবাৰে আমি প্ৰথমভাৱে খুবেই নিজেই কৰি ভাল পাইছোঁ। যিহেতু এনেকুৱা আমি আঁচনি ধৰিব পাৰোঁ। এতিয়া যিহেতু আমি PWD অফিচৰ প্ৰাংগণত যিটো ফিচাৰী, এই ফিচাৰীখন বহুদিনে এনেই পৰি আছিলে। এইটো বিশেষভাৱে আকৰ্ষণ কৰাৰ কাৰণে, উজ্জীৱিত কৰাৰ কাৰণে আমি ব্যৱস্থাপনা লৈছোঁ। আৰু গড়েশ্বৰৰ এই যিটো আমাৰ PWD আইবিত ইয়াত এটা DPR বনোৱা হৈছে সজাই তোলাৰ কাৰণে। ইয়াৰ সময় দৰকাৰ, সময় অনুপাতে আমি আগবাঢ়ি যাম। গড়েশ্বৰ পৰিষদীয় সমষ্টিত কেইবাটাও ঐতিহাসিক পুখুৰী আছে। এই পুখুৰীকেইটাও অমৃত সৰোবৰৰ যিটো আঁচনি চৰকাৰৰ সেইটো অন্তৰ্ভুক্ত কৰা হ'বনে? আমি ৰাইজৰ সহায়ত ৰাইজে যদি ইচ্ছা প্ৰয়োগ কৰে তে আমি সদায় আছোঁ ৰাইজৰ হৈ। আৰু সেনেকুৱা যিটো উদ্যোগ যেনেকুৱা কাৰ্যসূচী, এই কাৰ্যসূচীবিলাক আমি ৱাৰ্ডবিলাকতো কৰিম নেক্সট ইয়াৰত। ৱাৰ্ড মেম্বাৰসকলৰ নিৰ্দেশনা দিম বুলি ভাবিছোঁ।